নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক পাৰ্টস অফ হিউম্যান বডিৰ লগত চিনাকি কৰাই দিম অৰ্থাৎ মানৱ শৰীৰৰ অংগ প্ৰত্যংগ কেইটাৰ লগত চিনাকি কৰাই দিম কোনটো কি বুলি কোৱা হয় তোমালোকে চাই যাবা এই চুলিখিনিক হেয়াৰ বুলি কোৱা হয় আৰু এই মূৰটোক হেড বুলি কোৱা হয় আৰু এই চকুৰ দুটাক আই বুলি কোৱা হয় আৰু এই কাণ দুখনক আৰ বুলি কোৱা হয় আৰু এই গাল দুখনক চিক বুলি কোৱা হয় আৰু এই নাকটোক নোজ বুলি কোৱা হয় আৰু এই মুখখনক মাউথ বুলি কোৱা হয় আৰু এই ডিঙিৰ অংশক নেক বুলি কোৱা হয় আৰু এই থুতৰিটোক চিন বুলি কোৱা হয় আৰু এই ইয়াৰ পৰা এইটো অংশক কি বুলি কোৱা হয় কান্ধ বুলি কোৱা হয় কান্ধ মানে শোল্ডাৰ ইংৰাজীত কান্ধটোক শোল্ডাৰ বুলি কোৱা হয় আৰু তললৈ আহা এই কান্ধটোৰ পৰা এই কিলাকুটিটোলৈকে এই অংশ কি বুলি কোৱা হয় বাহু বুলি কোৱা হয় এই পেনো এটুকুৰাৰ পৰা এটুকুৰালৈকে কি বুলি কোৱা হয় এটুকুৰাৰ পৰা এটুকুৰালৈকে বাহু বুলি কোৱা হয় আৰু এই বাহুটোক ইংৰাজীত কি বুলি কোৱা হয় আৰ্ম বুলি কোৱা হয় আৰু এই বুকু অংশক কি বুলি কোৱা হয় চেষ্ট বুলি কোৱা হয় চেষ্ট তাৰ পিছতে আহা এই খিলাকুটিটোক কি বুলি কয় খিলাকুটিটোক এলবো বুলি কয় কি বুলি কোৱা হয় এই খিলাকুটিটোক এলবো আৰু এই নাড়ীটোক কি বুলি কোৱা হয় নেভেল বুলি কোৱা হয় আৰু এই পেটৰ অংশ ইয়াত দিয়া নাই এই পেটৰ অংশ কি বুলি কোৱা হয় এবডমেন বুলি কোৱা হয় ইংৰাজীত আৰু এই ইয়াৰ পৰা ইয়ালৈকে এইটুকুৰালৈকে কি বুলি কোৱা হয় হাত বুলি কোৱা হয় হেণ্ড ইংৰাজীত হাতখনক কি বুলি কোৱা হয় হেণ্ড বুলি কোৱা হয় এইটুকুৰাৰ পৰা এইটুকুৰালৈকে হাত তাৰপিছতে এই আঙুলিকেইটাক ইংৰাজীত কি বুলি কোৱা হয় আঙুলিকেইটাক ফিংগাৰ বুলি কোৱা হয় ফিংগাৰ 10 ফিংগাৰ ইয়াত আছে এখন হাত কেইটা ফিংগাৰ থাকে 5টা ফিংগাৰ থাকে আৰু তাৰপিছতে এই ফিংগাৰৰ একদম মূৰত ওপৰলৈ এই ইয়াত নখ আছে যে এই নখকেইটাক কি বুলি কোৱা হয় নেইল বুলি কোৱা হয় নেইল বুলি কোৱা তোমালোকে নিশ্চয় চিনি পাইছা তাৰপিছত এই কলাফুল টুকা বা কৰঙন টুকা আমি কলাফুল বুলি কওঁ কিন্তু এই কৰঙন টুকা কিতাপৰ ভাষাত কৰঙন টুকা কি বুলি কোৱা হয় ঠাই বুলি কোৱা হয় এইডোখৰ ঠাই বুলি কোৱা হয় আৰু তাৰপিছতে এই আঁঠুটোক কি বুলি কোৱা এই আঁঠু দুটাক কি বুলি কোৱা হয় নি বুলি কোৱা হয় নি আৰু এই ভৰিটোক এই আঁঠুটোৰ পৰা এইটুকুৰালৈকে ভৰিটোক কি বুলি কোৱা হয় লেগ বুলি কোৱা হয় লেগ মানে ভৰি ইংৰাজীত লেগ মানে ভৰি আৰু এই গুৰুহাটোক কি বুলি কোৱা হয় গুৰুহাটোক ইংৰাজীত হিল বুলি কোৱা হয় আৰু এই ভৰিৰ আঙুলিকেইটাক কি বুলি কোৱা হয় ভৰিৰ আঙুলিকেইটাক টো বুলি কোৱা হয় এতিয়া তোমালোকে নিশ্চয় চিনি পালা মানুহৰ অংগ প্ৰত্যংগবোৰ নাম কি হয় বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো ধন্যবাদ